নমস্কাৰ মই চিমি আপোনালোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল আহি আছোঁ পিকনিক খাবলৈ বুলি আৰু আহি আছোঁ বুলি আপোনালোকে চাই থাকিব আমি গৈ পামগৈ বেছি সময় নাই আৰু খানাটো মানে আগতীয়াকৈ আয়োজন হৈ থকা নাই অকণমানকৈ হৈছে গতিকে চাই থকা ওচৰতে খাবলৈ আহিছোঁ আপোনালোকে চাগে চিনি পাবই ক'ত খাবলৈ আহিছোঁ মই দেখাই থাকিম আমি আহি পাই গ'লোহি আৰু জেগাটুকুৰা চাগে যিসকল আহিছে চিনি পাইছে চাগে আমি কোন জেগাত আহিছোঁ আমি আহিছোঁ হাহিলা বিললৈ আৰু আমাৰ ওচৰতে হয় তো হাহিলা বিলতে খাম আজি আৰু আমি আহি পাওঁতে ওলাই কৰি দেৰিয়ে হ'ল সেইটো কাৰণে ভণ্টিহঁত আগতীয়াকৈ আহি সিহঁতে জেগা ল'লে কাৰণ ইয়াত জেগাই নাছিলে সিফালে যিখিনি খোৱা জেগা আছিলে তাতে মানুহ বহুত ভিৰ হৈ আছিলে সেইটো কাৰণে আমি আহি এইখিনিতে খাবলৈ ল'লোঁ এফালে এতিয়া কমলা খোৱা হ'ব লগতে ব্ৰেড জাম অনা হৈছে চাহ বনোৱা নহয় আৰু ভণ্টিয়ে এতিয়া ৰেডি কৰিছে ব্ৰেড জামখিনি খাবৰ কাৰণে আৰু এয়া হৈছে হাহিলা বিল আৰু ভণ্টিয়ে ব্ৰেড আৰু জাম লগাই আছে খাবলৈ আৰু তাই লগাই কৰি ভাবিছোঁ চবকে খাবলৈ পিছতহে আকৌ ৰন্ধা বঢ়াৰ আয়োজনখিনি কৰা হ'ব হ'ল প্ৰায় 11:30 মানে বাজিলে হাতত সোমালে দুখ লাগে ফোন কৰিছিলা বাইটো কৰি কি কৈছ লোৱা 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 পিতাই পিতাই লোৱা লোৱা আকৌ দৈকে খাম তাত খোৱাটো মেইন গতিকে খাই মেলি লৈহে আৰু গোসানী আৰু মামা মহা গোটেইখিনিয়ে বহুত ফূৰ্তি কৰি আছে আৰু আজি আমাৰ খানাত হৈছে মাটি দালি আৰু কাঠ আলু আৰু লগতে আছে মাংসও আছে আৰু মই বইল কৰি দিলোঁ মায়ে তেল মাৰিব আৰু মায়ে হাতৰ মাটি দালিকণ খাই বহুতেই ভাল লাগে সেইটো কাৰণে চবেই কৈছে যে মায়ে হাতেৰে খাম মাংসকণ মই বনালোঁ আৰু য'তেই যাওঁ ততেই অলপকৈ হ'লেও লাগিবলৈ মই পাওঁৱেই গোসানীক লৈ আছে জেঠাইকে আৰু মই মাংসকণত লাগি মেলি দিলোঁ মাংসকণ মই ৰেডি কৰিলোঁ আৰু মায়ে মাটি দাইলখিনি বনাব মই বইল কৰি দিয়া হৈ গ'ল আৰু প্ৰায় মোৰ মাংস হৈছেহি আৰু মাটি দালিখিনি বনাই হোৱাৰ পিছতে মই আকৌ এইখিনি যিখিনি আছে সেইখিনি বনাব লাগিব গতিকে লাহে ধীৰে বনাই আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ মাংসখিনি হ'লহি প্ৰায় আৰু লগতে এইফালে গোসানীক জেঠাইকে লৈ আছে আৰু আমাৰ এওঁক দেখিছে নাই আমি এনেকৈ অকণ সময় বহি তেওঁ খাই আছে কমলা আৰু বিলৰ পাৰত বহি লৈ কমলাৰ ধনিয়া সানি লৈ আৰু ভোট জলকীয়া দি খোৱাৰ জুতিয়েই বেলেগ গতিকে তেওঁলোকৰ লগত ময়ো এফোঁটা গৈ অকণমান খালোঁগৈ বনোৱাৰ মাজতে আৰু এইফালে ভণ্টিয়ে ড্ৰেছ কৰি আহিলে কাৰণ তাই শুৱাৰ পৰা উঠিয়ে আহিছিলে তাৰপিছত গৈ আকৌ কাপোৰ কানি সলাই আহিলেগৈ চাই দিয়া আলুখিনি কাটো দেহা নালাগে তিয়াই থৈ দিছোঁ নহয় আমি তাৰপৰা আহোঁ আহা আহিলা বিলাৰ পৰা আহোঁ চৰাই উৰি আছে যেতিয়া গোটেই চৰাইবিলাক উৰি যায় ওপৰলৈ বহুত ভাল লাগে এতিয়া বৰ্তমান পানীতে এনেকৈ পৰি আছে হাঁহখিনি আপোনালোকে হয়তো দেখা নাই ভালদৰে চব পানীত পৰি পৰি আছে আৰু ইয়াত পদুম ফুল হয় যেতিয়া পদুম ফুলৰ ছিজন হয় পদুম ফুলে তেতিয়াতো আৰু বহুত ধুনীয়া লাগে যদি আমি যোৱা সন্ধিয়া সময়লৈকে হয় তেতিয়াহ'লে মই আপোনালোকক দেখাম চৰাই জাকবিলাক
মই ইটো সিটো লাগি আছোঁ আৰু গোসাঁনী মহাকৰ লগতে এনেকৈ বহি খেলি আছে। তাই তেনেকৈ ব্যস্ত হৈ থাকিলে ময়ো কাম কৰাৰ সুবিধা হৈ থাকে আৰু তাই মহাকৰ লগ লৈও গতিকে মই ধুনীয়াকৈ বস্তুখিনি বনাবলৈ সুবিধা পাইছোঁ। আৰু এফালে আমাৰ বনোৱা হৈ গ'ল চালাড, আৰু এফালে মাটি দাইল কাঠআলু দি বনোৱা হৈছে, আৰু এফালে মাংস ভাত। গতিকে খাই মেলি লৈ আকৌ ঘৰলৈ যাবও লাগিব সোনকালে। গতিকে মাটি দাইলখন বহুত ধুনীয়া হৈছে, মায়ে ধুনীয়াকৈ বনায়। সেইটো কাৰণে চবেই মাটি দাইল খাম বুলি ভাবিলে পথাৰত, যিহেতু নেকি এসাঁজ। আৰু এইফালে খোৱা হৈ গ'ল, বহিছে আৰু লাহে লাহে সকলোখিনি খাবলৈ। সকলো মানে আমাৰ ধৈৰ্য ফেমিলিটো আহিছে। গতিকে খাই বৈ লৈ আকৌ সোনকালে ঘৰলৈ বুলিও যাবগৈ লাগিব। সেইফালে গোসাঁনীক লৈ অকণ মই বিলৰ পাৰতে বহিলোঁ, তাইকো অকণ দেখুৱালোঁ। চৰাই তাই দেখি খুব মানে ফূৰ্তি পাইছে। আৰু এইফালে এওঁলোকো খাবলৈ বহিলে লাহে লাহে। সকলোখিনি বহি খোৱাত যা যোগাৰ কৰিছে, মায়ে ভাত বাঢ়ি দিয়া হৈছে। খাই বৈ লৈ আকৌ আমি ঘৰলৈ বুলি উভতি বোলো। এয়া বস্তু বাহানি ভৰোৱাত সকলোৱে লাগিছে আৰু বাহঁতে, আৰু ময়ো অলপ অলপকৈ বস্তুখিনি ভৰাই কৰি দিছোঁ। ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। খাই মেলি হৈ গ'ল আৰু এতিয়া যাবলৈ ওলালোঁ। 5:30 বাজিল আৰু দেখিছে। আৰু এটা আপোনালোকক দেখাওঁ, দেখিছেনে বেলিটো ডুবু ডুবু হৈছে, ইমান ধুনীয়া লাগিছে পথাৰখনৰ মূৰতে বেলিটো এনেকৈ, আৰু দেখি খুবেই ভাল লাগিছে। আৰু আমি এতিয়া ঘৰলৈ যাম বুলি ওলালোৱে, আৰু ভণ্টিহঁত যাব আগে আগে, আমি যাম পিছে পিছে। আৰু এইখনেই হৈছে হাহিলা বিল, আৰু এইফালেও খানা খাবগৈ পাৰি, বৰগছ এজোপা আছে। ঘৰ পালোঁহি আৰু লগতে লৈ আহিলোঁ কুচিয়া। খাই বৈ আহি এতিয়া প্ৰায় 4:30 বাজিলেই। আপোনালোককো দেখাওঁ, তাত ধৰি আছিলে মানুহে, আমি তাৰ পৰাই লৈ আহিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।